Hello my dear students, as promised আজিৰ ভিডিওত আমি ফ্যাক্টৰাইজেশনৰ ওপৰত 10টা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন সলভ কৰিবলৈ গৈ আছো আজিৰ কোৱেশ্চনছ বোৰ অলপ ইন্টাৰমিডিয়েট লেভেলৰ কোৱেশ্চনছ আৰু মই এই কোৱেশ্চনছ কিটা মেইন টেক্সট বুকৰ পৰা মই উঠাইছো ঠিক আছে আৰু তোমালোকে যদি মোৰ ফ্যাক্টৰাইজেশনৰ আৰ্লিয়াৰ ভিডিওটো যদি চোৱা নাই তেতিয়া হলে চাই লবা সেই ভিডিওটোত মই ফ্যাক্টৰাইজেশনৰ কোৱেশ্চনছ বোৰ কেনেকৈ এপ্ৰোচ কৰিব লাগে সেই ভিডিওটোত মই ধুনীয়াকৈ এক্সপ্লেইন কৰি থৈ দিছো আৰু কিছুমান বেসিক কনসেপ্টবোৰ আছে সেই বস্তুবোৰ আজিৰ ভিডিওত মই আকৌ ডিসকাস কৰিবলৈ নাযাওঁ তে তোমালোকে সেই ভিডিওটো চাই লবা একবাৰ ক্লিয়াৰ হোৱাৰ পাছত আজিৰ ভিডিওটো যদি তোমালোকে চোৱা তেতিয়া হলে পুৰা কনসেপ্টবোৰ ক্লিয়াৰ হৈ যাব আৰু আজিৰ 10টা কোৱেশ্চন সলভ কৰাৰ পাছত তোমালোকৰ কনসেপ্ট ফ্যাক্টৰাইজেশন লৈ আৰু স্ট্ৰং হৈ যাব ঠিক আছে তে আজিৰ ভিডিওত আমি 10টা কোৱেশ্চন সলভ কৰিম আৰু মোৰ নেক্সট ভিডিওত মই আৰু ঢেৰ কোৱেশ্চনছ আনিম তোমালোকৰ প্ৰেক্টিছৰ বাবে যিমান কোৱেশ্চনছ আমি সলভ কৰি গৈ থাকিম হিমানে আমাৰ কনসেপ্ট স্ট্ৰং হৈ গৈ থাকিব অলৰাইট তেন্তে চাওচোন বলা আমাৰ আজি 10টা কোৱেশ্চন The first question to আমাৰ হৈছে 4y² - 12y + 9 এটা কোৱেশ্চনটো দেখি মই গম পাইছো যে এটো কিহৰ কোৱেশ্চন হ'ব 4y² - 12y + 9 এটো কোৱেশ্চন হ'ব মিডল টার্ম স্প্লিটিং দি সলভ কৰা কোৱেশ্চন ঠিক আছে তে এটো কোৱেশ্চনত আমি ইউজ কৰিম মিডল টার্ম স্প্লিটিং আমি মিডল টার্ম স্প্লিটিং ইউজ কৰি পেলাই এই এক্সপ্ৰেছনটোৰ আমি ফ্যাক্টৰাইজেশন কৰিম তে 4y² - 12y + 9 আৰম্ভ আমি কেনেকৈ কৰিম y² কোএফিচিয়েন্ট কিমান হয় 4 আৰু কনস্ট্যান্ট টার্ম কিমান হৈ গল 9 তে কোএফিচিয়েন্ট অফ y² 4 কনস্ট্যান্ট টার্ম 9 এই দুটাৰ আমি মাল্টিপ্লিকেশন কৰিব লাগিব তে 9 4 * 36 ওকে 36 হৈ গল 9 4 * 36 36 ৰ এনেকুৱা দুটা ফ্যাক্টৰ ল'ব লাগিব যাৰ প্লাস মাইনাসে কিমান দিব -12 তে 36 ৰ আমি প্ৰাইম ফ্যাক্টৰাইজেশন কৰি চাও 2 1 2 2 8 16 2 9 18 আৰু 3 3 9 এতিয়া সবা 3 2 6 3 2 6 6 6 36 দি আছে 6 6 36 দিব আৰু 6 6 কিন্তু এতিয়া ইয়াত আছে -12 তে -6 * -6 আমি যদি ফ্যাক্টৰস হিচাপে লও তে -6 * -6 এ 36 দিব যোনটো কোএফিচিয়েন্ট অফ y² কনস্ট্যান্ট টার্ম মাল্টিপ্লাই কৰিলে যোনটো নম্বৰ পাইছো 36 তে -6 * -6 কৰিলে 36 আৰু -6 কৰিলে পাম -12 তে সেই দুইটা ফ্যাক্টৰ হ'ব কি -6 আৰু -6 ওকে তেতিয়া হলে আমি এতিয়া 12 ৰ জায়গাত আমি লিখিব পাৰো 4y² - 6y - 6y + 9 ওকে সদায় মনত থবা ইয়াত যদি প্লাস সাইন থাকে ইয়াত যদি মাইনাস সাইন থাকে দুইটা ফ্যাক্টৰ আগত কি লাগিব মাইনাস লাগিব এই ৰুলৰ এগেইনষ্টত না যাবা যদি ৰুলৰ এগেইনষ্টত যোৱা তেতিয়া হলে তোমালোকে কারেক্ট আনসারটো নাপাবা ওকে এতিয়া আমি পেয়াৰ আপ কৰিম পেয়াৰ আপ কেনেকৈ কৰিব পাৰো ঠিক আছে বাৰু এই দুটা পেয়াৰ আপ কৰিছা আৰু এই দুটা পেয়াৰ আপ কৰি পেলাই চাওচোন আমি আনসারটো পাম নে এই দুটা যদি আমি পেয়াৰ আপ কৰো তেতিয়া ইয়াত আমি কিমান ল'ব পাৰো 2y কমন ললে ইয়াত কিমান থাকি যাব 2y - 2 3 6 ওকে 2y কমন ললে 2y - 3 তে ইয়াত আৰু ইয়াত আমি আকৌ 2y - 3 ফৰ্ম কৰিব পাৰিম নে -3 যদি ইয়াত আমি লও তে আহি যাব 2y - 3 দেখিলা না তে এই দুইটা সাইডত আমি আকৌ 2y - 3 কমন পাই গলো তেতিয়া হলে 2y - 3 যদি আমি কমন লৈ লও তেতিয়া আমি আকৌ পাম বাছি থাকিব কিমান ইয়াত 2y - 3 তে ইয়াক আমি এনেও লিখিব পাৰো যে 2y - 3 হোল স্কয়ার ওকে অল ক্লিয়ার বহুত ইজি তে আমি ফার্স্ট কি কৰিলো মিডল টার্ম স্প্লিট কৰিলো মিডল টার্ম স্প্লিট কৰি পেলাই আমি পেয়াৰ আপ কৰিলো পেয়াৰ আপ কৰি পেলাই তাত আমি আকৌ কমন ললো এই দুইটা কমন টার্মছত আমি আকৌ কিবাটা কমন বিচাৰিব লাগিব তে ইয়াত থাকি গল 2y - 3 তে 2y - 3 আমি যদি কমন লও তে বাছি থাকি যাব 2y - 3 তে ফাইনাল আনসার হল 2y - 3 হোল স্কয়ার তে আমি কব পাৰো যে 2y - 3 are the factors of 4y² - 12y + 9 তে আমি ফ্যাক্টৰাইজেশন কৰিলো আৰু ফ্যাক্টৰাইজেশনৰ মিনিং কি আছিল কিবাটা এক্সপ্ৰেছন বা নাম্বাৰক তাৰ ফ্যাক্টৰস অফ মাল্টিপ্লিকেশন হিচাপে যদি আমি ৰিপ্ৰেজেন্টেশন কৰো তাকে কও আমি ফ্যাক্টৰাইজেশন ঠিক আছে তে ফার্স্ট কোৱেশ্চনটো ধুনিয়াকৈ আমাৰ সলভ হৈ গল তে আমি প্ৰসিড কৰো আজিৰ সেকেন্ড কোৱেশ্চনলে সেকেন্ড কোৱেশ্চনটো তোমালোকে ভাল কৈছা সেকেন্ড কোৱেশ্চনটো হল 49 p² - 36 তে আমাৰ সেকেন্ড কোৱেশ্চনটো হল 49 p² - 36
ইয়াত আমি এটা ইম্পৰ্টেন্ট এলজেব্ৰিক আইডেন্টিটি এপ্লাই কৰিম আৰু হে এলজেব্ৰিক আইডেন্টিটিটো হ'ল a square minus b square is equals to a minus b a plus b already তোমালোকে তো পঢ়িছে হে এলজেব্ৰিক আইডেন্টিটিটো যে a square minus b square is equals to a minus b a plus b তে এটা সোয়া 49p square minus 36 ইয়াক আমি ৰিপ্ৰেজেন্ট কৰিব লাগিব a square minus b square ফৰ্মত একবাৰ a square minus b square ফৰ্মত আনি ললে তাক আমি a plus b a minus b হিচাপে আমি ফ্যাক্টৰাইজ কৰি দিব পাৰিম ওকে তে 49p square তা 49p square ক মই লিখিব পাৰো 7p whole square কাৰণ 7 ৰ স্কয়াৰ হয় 49 তে 7p whole square লিখিব পাৰো 49p square আৰু 36 ক আমি লিখিব পাৰো 6 whole square ওকে তে 49p square ক মই লিখিলো 7p whole square এটা বহুত ষ্টুডেন্টে কি কৰে 49p whole square এনেকে লিখে 49p square এটো absolutely wrong এনেকে নিলিখিবা কাৰণ 49 কো আমি ये 49 আমি root লব লাগিব তে 7p whole square কৰিলে 49p square আমি পাম ওকে এতিয়া 7 কি হৈ গল 7p whole square minus 6 square তে এই বস্তুটো আহি গল a square minus b square কি ফৰ্মত আহি গল a square minus b square all right তে a square minus b square ফৰ্মত আহি গল a এৰ ভ্যালু কিমান হৈ গল 7p b এৰ ভ্যালু কিমান হৈ গল 6 তে ইয়াকে আমি লিখিব পাৰো a minus b a plus b তে আমি লিখি দিম a minus b আৰু a plus b কিমান সিম্পল হ'ব দেখিলা না আমাৰ মেইন ফৰ্মুলাটো আছিল a square minus b square is equals to a minus b a plus b all right তে আমি a square minus b square ফৰ্মত আমি ৰিপ্ৰেজেন্ট কৰি ললো আৰু a square minus b square ফৰ্মত আহি যোৱাৰ লগে লগে আমি তাক লিখিব পাৰো a minus b a plus b ফৰ্মত আৰু sorry the 7p minus 6 7p plus 6 আমি ফ্যাক্টরাইজ কৰি দিলো something multiplied with something ফৰ্মত আনি দিলো okay the 7p minus 6 7p plus 6 are the factors of 49p square minus 36 okay তেতিয়াহলে আমি প্ৰসিড কৰো আমাৰ নেক্সট কোৱেশ্চনত নেক্সট কোৱেশ্চন তো অকমান দেখাত লাগে যে ট্ৰিকি হৈ আছে কিন্তু আসলে ট্ৰিকি নহয় অলৰাইট the question 2 whole a square minus 2ab plus b square minus c square okay a square minus 2ab plus b square minus c square এটা question তো দেখি maximum students কি কৰে যে আগৰ যোন কেটা কোৱেশ্চনস মই সলভ কৰিছিল তাত মই কি কৰিছিল যদি চাৰিটা টাৰ্ম থাকে চাৰিটা টাৰ্ম থাকিলে মই কি কৰিছিল তাক দুটা টাৰ্মত মই পেয়াৰ আপ কৰিবলৈ ট্ৰাই কৰিছিল তো মই কি কৰিছিল দুটা টাৰ্মত মই পেয়াৰ আপ কৰিছিল কিন্তু এটো কোৱেশ্চনত মই হেতু নকৰো এটো কোৱেশ্চনত মই পেয়াৰ আপ কৰিবলৈ না যাও কিয় এটা বস্তু চাবা এই পাৰ্টটো চোৱা a square minus 2ab plus b square এটো কিহৰ ফৰ্মুলা হৈ গল a minus b whole square নহয় জানো a minus b whole square যদি আমি খুলি দিও তেতিয়ালে কি হ'ব a square minus 2ab plus b square তে এটো হৈ গল a minus b whole square আৰু লাষ্টত কি থাকি গৈছিলে minus c square তে minus c square ক লিখি দিলো ওকে আকৌ চোৱা এই বস্তুটো কি ফৰ্মত আহি গল a square minus b square a square minus b square ফৰ্মত আহি গল তে a square minus b square ফৰ্মুলা কি আছিল a minus b a plus b all right বহুত সিম্পল তেমা কি কৰিলো a square minus b square ফৰ্মত আনি ললো একবাৰ a square minus b square ফৰ্মত আহি যোৱাৰ লগে লগে মই কি কৰিলো a minus b a plus b ফ্যাক্টৰাইজড হৈ গল আৰু আমি কব পাৰো যে a minus b minus c আৰু a minus b plus c are the factors of a square minus 2ab plus b square minus c square all right বহুত ইজি তেন্তে আমি প্ৰসিড কৰো আমাৰ নেক্সট কোৱেশ্চনলে আজিৰ কাৰণে আমাৰ নেক্সট কোৱেশ্চন টু আকৌ সোয়া মিডল নাম স্প্লিটিং অৰ ওপৰতে হ'ব 3m square plus 9m plus 6 okay 3m square plus 9m plus 6 আকৌ এটো ইয়াত আমি ইউজ কৰিম এটা কোৱাড্ৰেটিক ইকুৱেচন বুলি কয় কাৰণ ইয়াৰ ডিগ্ৰী কিমান হয় 2 তে ইয়াক আমি কম কোৱাড্ৰেটিক ইকুৱেচন আৰু ম্যাক্সিমাম টাইমৰ কোৱাড্ৰেটিক ইকুৱেচন আমি হদায় কোৱাড্ৰেটিক ইকুৱেচনত আমি হদায় ইউজ কৰিম মিডল টাৰ্ম স্প্লিটিং অলৰাইট তে কি হৈ গল সেম মেথড ইউজ কৰিম m square কোএফিশিয়েন্ট কিমান হ'ব 3 কনস্ট্যান্ট টার্ম কিমান আছে 6 6 3s are 18 ওকে এতিয়া আমি পাই গলো 18 ৰ এনুকা দুটা ফ্যাক্টৰ লব লাগিব যাৰ এডিশনে কিমান দিব লাগিব 9 আমি লৈ ল 2 9s are 18 3 3s are 9 okay 3 2s are 6 6 3s are 18
6 3s are 18 to দিবই আৰু 6 plus 3 কৰিলে 9 পাম তো ডাইৰেক্টলি আমি ইয়াত ইউজ কৰি দিব পাৰো 3m square plus 6m plus 3m plus 6 all right বহুত ইজি তে অলৰেডি ফ্যাক্টৰস কিটা পাই আছো 6 3s are 18 6 3s are 18 আৰু 18 ৰ 6 আৰু 3 যদি আমি লওঁ তেতিয়ালে তাৰ এডিশন যদি কৰি দিও হে দুটা ফ্যাক্টৰস যদি এডিশন কৰি দিও আমি কিমান পাম 9 all right তেতিয়ালে ডাইৰেক্ট 6 আৰু 3 বহাই দিলু তে ইয়াত আমি কিমান কমন লব পাৰো 3m m plus 2 আহিব সকে হয় না 3m square plus 3 to the 6m ইয়াত আমি যদি আকৌ 3 কমন লৈ লও তেতিয়ালে m plus 2 তে দুইটা টার্মত আকৌ আমাৰ m plus 2 কমন আহি গলগে তে ইয়াত আমি m plus 2 কমন লৈ লও m plus 2 কমন লৈ ললে ইয়াত বাছি থাকিব 3m plus 3 all right তে m plus 2 3m plus 3 তে ইয়াত 3m কমন লৈ লো ইয়াত পাই গলে m plus 2 ইয়াত 3 যদি কমন লৈ ইয়াতো পাই যাব আমি m plus 2 আকৌ এটা বস্তু চাবা 3m plus 3 ইয়াত আমি কি কমন লব পাৰো 3 যদি কমন লৈ লো তেতিয়ালে থাকি যাব m plus 1 ওকে 3 কমন ললে কিমান থাকি যাব m plus 1 3m plus 3 আৰু m plus 2 টো আসলে m plus 2 তে ফাইনালি আমি ফ্যাক্টৰাইজ কৰিলো 3 multiplied with m plus 1 multiplied with m plus 2 তে আমি কব পাৰো যে 3m square plus 9m plus 6 অফ ফ্যাক্টৰস কি হৈ গল কেন 3m plus 1 আৰু m plus 2 গুটে কিটা ফ্যাক্টৰস অফ মাল্টিপ্লিকেশন হিচাপে ৰিপ্ৰেজেন্ট কৰিব পাৰিলো তেতে আমি কব পাৰো যে আমি 3m square plus 9m plus 6 ৰ আমি ফ্যাক্টৰাইজেশন কৰিলো অল ৰাইট ইজি ঠিক আছে এতিয়া মোৰ লাগিছে যে তোমালোকৰ কনসেপ্ট বহুত ষ্ট্ৰং হৈ গৈছে লাষ্ট ভিডিওটো মই আপলোড কৰাৰ পাছত মোৰ বহুত ষ্টুডেন্টছে কি কৰিলে ভিডিওটো চালে ভিডিওটো চাই পেলাই কোৱেশ্চনছ বোৰ সলভ কৰিলে নিজে কোৱেশ্চনছ বোৰ সলভ কৰি পেলাই মোক WhatsApp কৰি পঠিয়ালে আৰু সেই কাৰণে মোৰ বহুত ভাল লাগিলে কাৰণ হিহঁতি কাৰেক্ট হক ইনকাৰেক্ট হক হিহঁতি ট্ৰাই কৰিছে ট্ৰাই কৰি পেলাই মোক WhatsAppত পঠিয়াইছে মই চেক কৰি পেলাই তেতিয়া মই যোনবোৰ কাৰেক্ট হৈছে তো মই বহুত ভাল পালো আৰু যোনবোৰ ইনকাৰেক্ট হৈছে মোৰ ভাল লাগিছে যে ইনকাৰেক্ট হৈছে যদি মোক পঠিয়াইছে কাৰণ মই হিহঁতক কাৰেক্ট ৱেটো মই শিকাই দিব পাৰিছো ঠিক আছে যদি তোমালোকেও বিচাৰা যে মোৰ লগত প্ৰেক্টিস কৰিবলৈ বিচাৰা তেতিয়া হলে মোৰ ভিডিওছ বোৰ ৰেগুলাৰলি চাবা আৰু যদি তোমালোকে মোৰ অফলাইন ক্লাছ এটেন্ড কৰিব পাৰিছা তেতিয়া হলে মই মোৰ এড্ৰেছটো ডেসক্ৰিপচনত মেনশন কৰি থৈ দিছো তোমালোকে মোৰ এড্ৰেছত আহি যাবা তেতিয়া তোমালোকে মোৰ অফলাইন ক্লাছটো এটেন্ড কৰিব পাৰিবা অলৰাইট ঠিক আছে তেন্তে আজি আমাৰ নেক্সট কোৱেশ্চন লে প্ৰসিড কৰো কোৱেশ্চন নম্বৰ 5 হল 63 a square minus 112 b square এইটো অলপ অজব কোৱেশ্চন কিয় অজব বুলি কলো 63 a square minus 112 b square এটা সোয়া ইয়াত মই 63 ৰ ৰুট একো লব নোৱাৰো 112 ৰ ৰুট একো লব নোৱাৰো কাৰণ এইকিটা স্কয়াৰ নম্বৰ নহয় তে আমি ট্ৰেডিশনাল ৱেট কি কৰিছিল ডাইৰেক্ট ৰুট ভ্যালু লৈ লৈছিল কিন্তু ইয়াত ৰুট ভ্যালু লবলে এইকিটা নম্বৰটো স্কয়াৰ নম্বৰে নহয় যেহেতু স্কয়াৰ নম্বৰ নহয় তেতিয়ালে প্ৰসিড কেনেকৈ কৰিম বেস্ট হ'ব যেতিয়া তোমালোকে দেখা যে 63 আৰু 112 মানে এনেকুৱা টাইপ অফ নম্বৰ দেখা যত তোমালোকে একো বস্তু এটা কিবাটা মানে প্যাটাৰ্ন বিচাৰি পোৱা নাই তাত তোমালোকে কি কৰিবা দুইটাৰে প্ৰাইম ফ্যাক্টৰাইজেশন কৰি দিবা ফাৰ্স্ট এন্ড ফৰমোষ্ট মই কি কৰিম প্ৰাইম ফ্যাক্টৰাইজেশন ঠিক আছে কৰি চাওচোন 63 প্ৰাইম ফ্যাক্টৰাইজেশন কৰি যাও 7 9 जा 63 আৰু 3 3 जा 9 ओके তে 63 প্ৰাইম ফ্যাক্টৰাইজেশন কৰিলো তাৰছত 112 ৰ প্ৰাইম ফ্যাক্টৰাইজেশন কৰি চাও 2 5 जा 10 12 2 6 जा 12 2 2 जा 4 यात आहि गल 5 the 16 2 8 जा 16 2 1 जा 2 2 4 जा 8 আৰু আহি গল 2 7 जा 14 এটি এটা বস্তু লক্ষ্য কৰা যে এই দুইটা নম্বৰৰ হাইয়েস্ট কমন ফ্যাক্টৰ কিমান হাইয়েস্ট কমন ফ্যাক্টৰ হ'ব 7 কাৰণ 7 ৰ বাহিৰে আৰু কিবা কমন দেখিছা 63 আৰু 112 নাই 63 আৰু 112 মই 7 এ জি কমন দেখিছো তে মই কি কৰো এটো স্টেপত মই 7 কমন লৈ লও যদি 7 কমন লৈ লও তে ইয়াত কিমান থাকি যাব 3 3 is 9 a square minus 112 যে আছে যে তে 7 যদি মই কমন লও ইয়াত কিমান থাকি যাব 2 2 4 4 2 8 8 2 16 ইয়াত থাকি যাব 16 b square দেখিলা তে 63 আৰু 112 ৰ মই কি কৰিলো হাইয়েস্ট কমন ফ্যাক্টৰ ডিটাৰমাইন কৰি ললো কেনেকৈ কৰিলো প্ৰাইম ফ্যাক্টৰাইজেশন কৰি প্ৰাইম ফ্যাক্টৰাইজেশন কৰিলে বহুত ইজি একবাৰ প্ৰাইম ফ্যাক্টৰাইজেশন যদি কৰি লোৱা তেতিয়া তোমালোকে হাইয়েস্ট কমন ফ্যাক্টৰটো আইডেন্টিফাই কৰিব পাৰিবা হাইয়েস্ট কমন ফ্যাক্টৰটো যদি আইডেন্টিফাই কৰি লব পাৰা তাকে আমি
কমন হিচাপে লৈ ল'ব পাৰোঁ কাৰণ ইচ এণ্ড এভৰি ষ্টেপত আমি সদায় হায়েষ্ট কমন ফেক্টৰ বা কিছুমানে কয় গ্ৰেটেষ্ট কমন ডিভিজন আমি হায়েষ্ট কমন ফেক্টৰকে আমি কি কৰোঁ কমন হিচাপে লওঁ ঠিক আছে তে ইয়াতটোত আমি লৈ ল'লোঁ এইটো ষ্টেপ বাৰু এটা ষ্টেপ আমি আগবাঢ়ি ল'লোঁ ইয়াত আমি কি হ'ল 7 মাল্টিপ্লাইড উইথ 9a স্কোৱাৰ মাইনাছ 16b স্কোৱাৰ ইমানলৈকে গ'লোঁ বাৰু চামথিং মাল্টিপ্লাইড উইথ চামথিং কিন্তু আমি এইটো ষ্টেপত কিন্তু ষ্টপ কৰিব নোৱাৰোঁ কিয় ষ্টপ কৰিব নোৱাৰোঁ কাৰণ এই নম্বৰকেইটা চোৱা ইয়াত আমি কি কৰিব পাৰোঁ 9a স্কোৱাৰক মই 3a হোল স্কোৱাৰ বুলি লিখিব পাৰোঁ দেখিলানে মই 9a স্কোৱাৰক মই কেনেকৈ লিখিলোঁ 3a হোল স্কোৱাৰ আৰু 16b হোল স্কোৱাৰক মই কেনেকৈ লিখিব পাৰোঁ 4b হোল স্কোৱাৰ তে 16b ক মই লিখিলোঁ কাৰণ 4 4 16 আৰু 3 3 9 তে 9a স্কোৱাৰক লিখিব পাৰোঁ 3a হোল স্কোৱাৰ 16b স্কোৱাৰক লিখিব পাৰোঁ 4b হোল স্কোৱাৰ তে এটা লিখি দিয়াৰ পাছত আমি কিমান পাম a স্কোৱাৰ মাইনাছ b স্কোৱাৰ ফৰ্মত আহি গ'ল নাই a স্কোৱাৰ মাইনাছ b স্কোৱাৰ তে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ ফৰ্মুলা কিমান হ'ব a minus b okay a minus b আৰু আমি পাম লাষ্টত a plus b all right তে ব্ৰেকেট কিটা যদি আমি অতৰাই দিও মই লিখিব পাৰো 3a minus 4b আৰু লাষ্টত লিখি দিব পাৰো 3a plus 4b all right ঢিলাৰা ধুনিয়াকে ফ্যাক্টৰাইজেশন কৰি দিলো এইটো ষ্টেপত আমি ৰখি গলেতে নহলতে না টিচাৰে তোমাক ইনকাৰেক্ট কৰি দিলেন ঠিক আছে তে সেই কাৰণে মই কি কৰিম 9a স্কয়াৰ মানে 16b স্কয়াৰ যদি মই দেখিছো যে ইয়াৰ আৰু মোৰ ফাৰ্দাৰ ফ্যাক্টৰাইজেশন কৰা পসিবল আছে তেতিয়াহলে মই ফাৰ্দাৰ ফ্যাক্টৰাইজেশন কৰিম তে 9a স্কয়াৰ মানে 16b হোল স্কয়াৰ ইয়াক মই ৰিপ্ৰেজেন্ট কৰিলো a স্কয়াৰ মাইনাছ b স্কয়াৰ ফৰ্মত আৰু ফাইনালি লিখি দিলো a মাইনাছ b a প্লাস b অলৰাইট বহুত ইজি বহুত সিম্পল যদি তোমালোকৰ কনসেপ্টবোৰ ক্লিয়াৰ হোৱা নাই তেতিয়াহলে মোক কমেন্ট সেকশনত শিওৰ জনাবা ঠিক আছে কমেন্ট সেকশনত জনালেহে মই গম পাম যে তোমালোকে কিবা কোৱেশ্চন বুজি পাইছা নে নাই বুজা যদি বুজি পোৱা নাই তেতিয়াহলে মই আৰু ঢেৰ কোৱেশ্চন আনিম আৰু ঢেৰ কোৱেশ্চন আমি সলভ কৰিম নেক্সট ভিডিওত আৰু ঢেৰ কোৱেশ্চন আনিমে কিন্তু ষ্টিল মোক জনাবা যে তোমালোকে বুজি পাইছা নে নাই ওকে ঠিক আছে এতিয়া আমি আমাৰ নেক্সট কোৱেশ্চনলৈ প্ৰসিড কৰো আমাৰ নেক্সট কোৱেশ্চনটো হ'ল x square minus 2xy plus y square minus z square এটা দেখিছেনে কোৱেশ্চনবোৰ বহুত সিম্পল কিন্তু তোমালোকে আইডেন্টিফাই কৰিব লাগিব কিছুমান প্যাটাৰ্ন আইডেন্টিফাই কৰিব লাগিব যে হে কিছুমান সাৰ্টেন কোৱেশ্চনছক আমি কেনেকৈ এপ্ৰোচ কৰিম কেনেকৈ সলভ কৰিম একবাৰ যদি তোমালোকে আইডেন্টিফাই কৰিব পাৰা তেতিয়াহলে তোমালোকে যি কোনো কোৱেশ্চন ধুনিয়াকৈ সলভ কৰিব পাৰিবা ঠিক আছে তে এতিয়া কোৱেশ্চনটো হ'ল x square minus 2xy plus y square minus z square বহুত সিম্পল অলৰেডি এটা কোৱেশ্চন কৰি থৈছিল কেনেকুৱা কোৱেশ্চন নম্বৰ 3 নিচিনা এটো কোৱেশ্চন নম্বৰ 3 নিচিনা সেম ইয়াত মই কি কৰিম এটো কি হৈ যাবগে a minus b whole square ফৰ্মত অল আহি যাব ঠিক আছে x minus y whole square কিমান x square minus 2xy plus y square অলৰেডি এক ডাইৰেক্ট মই ইয়াক x minus y whole square কৰিলো আৰু কি থাকি যাব minus z square ওকে এটো কি হৈ গলকে a square minus b square a square minus b square ফৰ্মুলা কি হৈ গলকে a minus b আৰু a plus b all right both easy both simple ঠিক আছে a minus b a plus b ধুনিয়াকৈ আমি ফ্যাক্টৰাইজ কৰি দিলো আর লগত সিমিলাৰ আছিল কোৱেশ্চন নম্বৰ 3 লগত সিমিলাৰ আছিল all right ঠিক আছে নেক্সট কোৱেশ্চন লৈ প্ৰসিড কৰো দেখিছানে আজিৰ ভিডিওত আমি কোৱেশ্চনবোৰ কিমান স্পিডত সলভ কৰিব পাৰিছো সাকে তোমালোকে কোৱেশ্চনবোৰ দেখিয়ে লগালগ সাকে সলভ কৰি দিব পাৰিছা সাকে মুখতে মই আশা কৰিলো যে তোমালোকে তেনেকৈ সলভ কৰিব যাতে পাৰা তেতিয়া পাৰিলেহে তোমালোকক এক্সামত যেতিয়া জি টাইপ অফ কোৱেশ্চনছ নুসুৱা কিয় বহুত ইজিলি সলভ কৰিব পাৰিবা আৰু ভয় নোখোৱা ওকে ঠিক আছে আমাৰ নেক্সট কোৱেশ্চন লৈ প্ৰসিড কৰো কোৱেশ্চন নম্বৰ 7 ওকে কোৱেশ্চন নম্বৰ 7 টো কিমান আছে 25a square minus 4b square plus 28bc minus 49c square কিমান হৈ গল 25a square minus 4b square plus 28bc minus 49c square ইয়াত ভেৰিয়েবল কি হৈ গল a square ইয়াত b square bc c square ইয়াত মই কি কৰিম চাবা দেই প্ৰথমটো 25a square যেনেকৈ আছে তেনেকৈ থৈ দিলো মাইনাস কমন ল 4b square minus 28bc plus 49c square okay minus common ললো তেতিয়া ইয়াত কিমান থাকি গল 4b square minus 28bc plus 49c square কি ফৰ্মত আহি গল a square minus 2ab plus b square সবা কেনেকৈ আহিব 25a square minus 4b square আছে
মই এটা বেলেগ এটা ব্ৰেকেট ইউজ কৰোঁ অল ৰাইট মই বেলেগ এটা ব্ৰেকেট ইউজ কৰি দিওঁ থাৰ্ড ব্ৰেকেট ইউজ কৰোঁ 4b স্কোয়াৰ আছে তে 2b হোল স্কোয়াৰ মই কি কৰিলোঁ 2b হোল স্কোয়াৰ a স্কোয়াৰ আৰু প্লাছ 49 আছে ন তে এইটো কিমানত থাকিব 7c হোল স্কোয়াৰ থাকিব কিমান পাই যাব 2 into 2b into 7c so 7 to the 14 14 to the 28 আহি গল আৰু bc আহি গল তা -28 bc আহি গল আৰু এতে আমি ইয়াক কেনেকৈ ৰিপ্ৰেজেন্ট কৰিলো a square minus 2ab plus b square দেখিলে বহুত সিম্পল তে আমি রাউন্ড আপ মাৰি দিও মানে ফাইনাল স্টেপ মাৰি দিও তে ইয়াক আমি কি লিখিব পাৰো a plus b whole square okay এতিয়া চোৱা 25a square minus 2b plus 7c whole square 25b square মই আকৌ কি লিখিব পাৰো 5a whole square 5a whole square minus 2b plus 7c whole square all right 5a a square minus b square etu formot ahi gol a square minus b square tak ami ki likhibo paro a minus b a plus b te a minus b koim na minus mane prottek tu term logot minus lagi jabo tetale minus 2b aro minus 7c a minus b whole a minus b whole square no hoy আমাৰ কি পাম a minus b আৰু a plus b নহয় জানো তে a minus b পাই গলো আৰু a plus b পাম a plus b কিমান হ'ব a plus 2b plus 7c ঠিক আছে a minus b a plus b so a minus b b টার্মত কি আছে দুইটা পজিটিভ টার্ম হৈ গল হেতু কাৰণ দুইটাতে নেগেটিভ লাগি গল মাইনাস মাইনাস দুইটাতে লাগি গল তে a minus b আৰু a plus b সদায় মাইনাস প্লাস সাইনবোৰ বহুত ক্লিয়াৰ থাকিব যদি তোমালোকে ক্লিয়াৰ নাথাকা তেতিয়াহলে এনসাৰটো ৰং হৈ যাব ঠিক আছে তে a minus b তে minus this তে a minus b a plus b অল ৰাইট ঠিক আছে আমাৰ আজি 7টা কোৱেশ্চন আজি আমি সলভ কৰিলো এতিয়া আমি প্ৰসিড কৰো 8 নম্বৰ কোৱেশ্চন আৰু আজিৰ আমাৰ লাষ্ট কোৱেশ্চন কো সলভ কৰিম মই যে যোনটো দুটা লাষ্ট দুটা কোৱেশ্চন যে তোমালোকৰ বাবে থৈ দিছো এই দুটা তোমালোকে নিজে সলভ কৰিবা সলভ কৰি পেলাই তোমালোকে মোক দেখাবা কোৱেশ্চন নম্বৰ 9 আৰু কোৱেশ্চন নম্বৰ 10 ওকে এটা তোমালোকে কবা যে টিচাৰে সদায় ইজি কোৱেশ্চন কেটা সলভ কৰে আৰু টাফ কোৱেশ্চন কেটা হোমৱৰ্ক হিচাপে ষ্টুডেন্টছক দি দিয়ে অফ কোৰ্স হে কি বুলি কম হে নিয়মটো আমি কন্টিনিউ ৰাখিম হেতু কাৰণে কোৱেশ্চন 9 আৰু 10 তোমালোকৰ হোমৱৰ্ক হিচাপে দিছো হোমৱৰ্ক হিচাপে কৰিবা আৰু মোক কমেন্ট সেকশনত জনাবা যে তোমালোকে কি আনসার পাইছা ওকে তে আজি লাষ্ট কোৱেশ্চন তো মই সলভ কৰিম কোৱেশ্চন নম্বৰ 8 to বহুত ইজি দেখিয়ে গম পাইছা সাকে আনসারটো কি হ'ব কি আছে lm plus l plus m plus 1 বহুত সিম্পল সো lm plus l ত মই কি লব পাৰো কমন l কমন ললে কি উলাই যাব m plus 1 plus কিমান আছে m plus 1 এতিয়া আমি ইয়াত কি কৰিম l m plus 1 যদি ল m plus 1 ত মই কি কৰি দিম যদি এনেকে থাকে আমি হতে 1 কমন লব পাৰো তে থাকি যাব আমাৰ সব m plus 1 অলৰাইট বহুত সিম্পল তে দেখিলানে মই কি কৰিলো m plus 1 যেহেতু অকলখৰে আছে তে মই কি কৰিলো 1 কমন লৈ ললো প্ৰত্যেকটো বস্তুৰ 1 টো কমন কি হ'ব হাইয়েস্ট কমন ফ্যাক্টৰ থাকে m আৰু 1 ৰ হাইয়েস্ট কমন ফ্যাক্টৰ কিমান হ'ব 1 তে হেতু কাৰণে 1 কমন লৈ ললো হেতু কাৰণে m plus 1 পাই গলো সো এটো টার্মত m plus 1 এটো টার্মত m plus 1 দুইটা সাইডত যদি মই m plus 1 যদি মই কমন লৈ লও তে আমাৰ সব বাছি থাকি যাবগে l plus 1 ওকে তে আমি কব পাৰো যে m plus 1 আৰু l plus 1 are the factors of lm plus l plus m plus 1 ওকে বহুত ইজি বহুত সিম্পল আশা কৰিলো তোমালোকৰ কনসেপ্ট পুৰা ক্লিয়াৰ হৈ গৈছে আমি আকো লগ পাম আমাৰ নেক্সট ভিডিঅত মই আকো ঢেৰ কোৱেশ্চনস তোমালোকৰ বাবে লৈ আনিম জিমান সলভ কৰি গৈ থাকিম হিমান আমাৰ কনসেপ্টস ক্লিয়াৰ হৈ থাকিব তেন্তে আশা কৰিলো তোমালোকে ভালদৰে প্ৰেক্টিস কৰি থাকিবা মেইন টেক্সট বুক পুৰা ক্লিয়াৰ কৰিবা তাৰ পিছত আৰডি শৰ্মা বুকখন উলাই লবা আৰডি শৰ্মা বুকখন আকো ভালকৈ প্ৰেক্টিস কৰি গৈ থাকিবা জিমান ম্যাক্সিমাম কোৱেশ্চনস সলভ কৰা হিমান তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হ'ব আৰু টাফ কোৱেশ্চনস জিমান সলভ কৰা হিমান তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হৈ গৈ থাকিব ঠিক আছে তেন্তে নেক্সট ভিডিঅত লগ পাম তেতিয়ালৈকে ভালদৰে প্ৰেক্টিস কৰি গৈ থাকিবা Goodbye.